নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিংকু শৰ্মালৈ আৰক্ষীয়ে গুলিয়াইছে ৰিংকু শৰ্মাক। ধেমাজি আৰক্ষীৰ পৰা বন্দুক ছিঙি পলায়নৰ চেষ্টা কৰিছিলে ৰিংকু শৰ্মাই আৰু তেতিয়াই আৰক্ষীয়ে তেখেতক গুলিওৱা পৰিলক্ষিত হৈছে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলিয়াইছে ৰিংকু শৰ্মাক। নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত আছিলে ৰিংকু শৰ্মা। ৰিংকু শৰ্মাই আজি ধেমাজি আৰক্ষীৰ পৰা মাৰণাস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰিছিলে আৰু তেতিয়া আত্মৰক্ষাৰ বাবে ধেমাজি আৰক্ষীয়ে গুলিয়ালে। আৰক্ষীৰ গুলীত ৰিংকু শৰ্মা আহত হৈছে আৰু আহত ৰিংকুক এই মুহূৰ্তত হয়তো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু এই কথা জিপি সিঙে এই মুহূৰ্তত জনাইছে। বিগ খবৰ পাইছো, খবৰ পোৱা মতে তেওঁক স্বাস্থ্য পৰীক্ষাৰ কাৰণে ধেমাজি চিভিল হস্পিটেলত তেওঁক আৰক্ষী আনি আছিলে। আমি থকা পথতে আৰক্ষীৰ পৰা অস্ত্ৰলৈ তেওঁ পলাব খোজোতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে তেওঁ ভৰিত গুলি কৰে আৰু তেওঁ বৰ্তমান তেওঁক ডিব্ৰুগড় চিকিৎসাৰ বাবে তেওঁক ডিব্ৰুগড়লৈ লৈ গৈছে বুলি আমি জানিব পাৰিছো।